হাই ফ্ৰেণ্ডছ, মই আজি আহিছোঁ এটা বিশেষ টপিকৰ ওপৰত আলোচনা কৰিবলৈ, যাৰ নামে হৈছে নিপা ভাইৰাছ। হাই ফ্ৰেণ্ডছ, নিপা ভাইৰাছ কি, ইয়াৰ উপকাৰিতা কি, ইয়াৰ পৰা কেনেকৈ আমি বিৰত থাকিব পাৰোঁ, তাৰ বিষয়ে কিছু আলোচনা কৰিবলৈ মই আহিছোঁ। ফ্ৰেণ্ডছ, প্ৰথমতে ক'ব বিচাৰিছোঁ, নিপা ভাইৰাছ হৈছে এনে এটা বিষাক্ত ভাইৰাছ। এই ভাইৰাছটো বাদুলিৰ পৰা সংক্ৰমিত হয়। এই ভাইৰাছটো পোনপ্ৰথমতে মালয়েছিয়াত উৎপত্তি হৈছিল 1998 পৰা 1999 চনত। তাৰপিছত 2004 চনত বেংগলোৰত ই মহামাৰী ৰূপে দেখা দিছিলে। এই মহামাৰী হ'লে মানুহ বা জীৱ জন্তু যাৰে হয় তেওঁৰ মৃত্যু হোৱাৰ আকাংক্ষা 75% বেছি। এই ভাইৰাছটো বহুত বেছি সংক্ৰামক। এইটো এজন মানুহৰ পৰা আন এজন মানুহলৈ অতি কম সময়ৰ ভিতৰতে সংক্ৰমিত বা বিয়পি পৰে। এই ভাইৰাছটো সাধাৰণতে মানুহৰ তালৈ তেতিয়া আহিব পাৰে যদিহে আমি বাদুলিয়ে সংস্পৰ্শ কৰা খোৱা বস্তু, ফল মূল বাদুলিয়ে খায়, নাইবা বাদুলিৰ মল মূত্ৰ গাহৰি খায়, তেতিয়া এই ভাইৰাছটো গাহৰিৰ তালৈ বিয়পিব পাৰে। নাইবা যদি আমি সেই পৰ্ক খাওঁ বা এই বাদুলি খোৱা ফল মূল খাওঁ, তেতিয়া মানুহৰ গালৈ বিয়পিব পাৰে। বৰ্তমান এই বেমাৰটো কেৰেলাত এক প্ৰকাৰৰ মহামাৰীৰ দৰে হৈ পৰিছে। বৰ্তমানলৈকে 10জনৰ অধিক লোক কেৰেলাত মৃত্যুৰ মুখত ঘটিছে। এই ভাইৰাছটো এজন মানুহে বাদুলি খোৱা ফলটো খায় যদি, তেতিয়া এই বীজাণুটো মানুহজনৰ দেহত খোৱাৰ পৰা 5 পৰা 14 দিনৰ ভিতৰত মানুহজনৰ সকলো অংগলৈকে এই ভাইৰাছটোৱে বিয়পি পৰে। বৰ্তমানলৈকে এই ভাইৰাছটো কোনো ধৰণৰ চিকিৎসা ওলোৱা নাই। এই বেমাৰটোৰ লক্ষণসমূহ হ'ল এনেধৰণৰ: অসহ্যকৰ মূৰ বিষ, উশাহ লোৱাত কষ্ট হয়, মানুহজনৰ বমি হোৱা আৰম্ভ কৰে, মূৰ বিষাব ধৰে, মূৰ ঘূৰাব পাৰে, চকুৰ দূৰৰ বস্তুবোৰ অস্পষ্ট দেখিব পাৰে, জ্বৰ উঠিব পাৰে ইত্যাদি। এই মহামাৰীটোৱে মানুহ এজনৰ দেহত সম্পূৰ্ণৰূপে বিয়পাৰ পিছত 70% মানুহজন কমালৈ যোৱাৰ আকাংক্ষা থাকে। পোনপ্ৰথমে আৰম্ভ হৈছিল এটা ফেমিলিৰ 3জন মানুহৰ হৈছিলে। তাৰপিছত সেই 3জন মানুহক এগৰাকী নাৰ্ছে চিকিৎসা কৰি আছিলে। তাৰপিছত এই চিকিৎসা কৰা নাৰ্ছগৰাকীৰ তালৈ এই ভাইৰাছটো বিয়পি পৰে। এই মহামাৰীৰ পৰা বিৰত থাকিবলৈ সাধাৰণতে আমি কল, খেজুৰ, আম আদি খাওঁতে সাৱধানতা অৱলম্বন কৰিব লাগিব, কাৰণ এই 3টা হৈছে বাদুলিৰ প্ৰিয় খাদ্য। যিহেতু তাৰ লগতে পৰ্ক আদি আমি খোৱাৰ পৰাও কিছুদিন বিৰত থাকিব লাগিব, কাৰণ এইটো গাহৰিৰ তালৈ বিয়পিব পাৰে। তাৰপিছত সেই গাহৰি মাংস যেতিয়া আমি খাওঁ, সেইটো আমাৰ তালৈ বিয়পিব পাৰে। বৰ্তমান এই নিপা ভাইৰাছে সমগ্ৰ অসমত নহয়, সমগ্ৰ ইণ্ডিয়াতে এক আতংকৰ সৃষ্টি কৰিছে। হে ফ্ৰেণ্ডছ, আমি এই ভিডিঅ'টোৰ দ্বাৰা এইটোৱে বুজাব বিচাৰোঁ, নিপা ভাইৰাছ আমি কেনেকৈ প্ৰতিৰোধ কৰিব পাৰোঁ, বা কেনেকুৱা ভাইৰাছ, ক'ৰ পৰা উৎপত্তি হৈছে তাৰ বিষয়ে কিছু জনাব বিচাৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।